हेलो गाइज আকৌ আহি গ'লো আজি বান্ধন শৰ্ট ফিল্মৰ দ্বিতীয় দিনৰ শ্বুটিঙত এয়া আমি ফাৰ্ষ্ট শ্বুট দি গ'লো ৰাস্তাত ৰাতিপুৱা এতিয়া 6টা বাজিছে আৰু এফালে কেমেৰামেন বহিছে মজা ভাই কি হৈছে এনেকুৱা যে লুকটো এনেকুৱা হৈছে কি আছে দুখ লাগিছে কিয় মানুহ নাই মানুহ নাই বোলে তেওঁৰ দুখটো অলপ বেছি কি ক'ম এয়া এফালে ব্ৰহ্মপুত্ৰ নদী সাইডতে আমি এফালে আজি আমাৰ এটা কথা ভাল কথা এটা আছে মানে ভালো নহয় ইমান বেয়াও নহয় আমাৰ এইজনী যিজনী ছেকেণ্ড হিৰোইন আছিলে ভনীয়েকৰ যিটো কেৰেক্টাৰ চেঞ্জ হৈছে একচুৱেলি আগৰজনী তোমাৰ নিজৰ বা আছিলে এটা নিজৰ বা পৰা ধৰি ভনীয়েকলৈ লৈ অহা হৈছে এনেকৈ কামবোৰ চলি গৈ আছে চাই থাকক এয়া কেমেৰা মিলাই আছে ইফালে শ্বুট চলি আছে ৰেডি একশ্যন যোৱা ইয়ালৈ চাইছা কিয় এটা ভিডিঅ' শ্বুট ন এয়া আমাৰ শ্বুট চলি আছে বাইদেউহঁত কেনিবা ওলাই যায় তাক লগ কৰি অ'কে আমাৰ এতিয়া আজি দ্বিতীয় দিনৰ শ্বুটিঙৰ গৈছে 2-3টা শ্বুট কমপ্লিট হৈছে আৰু এয়া মোৰ পাছত দেখি আছে এফালে কেমেৰামেন আৰু সেয়া ভিলেইন আৰু লগতে আমাৰ হিৰোইনৰ ভনীয়েক শ্বুট হৈ আছে এয়া চন্দী ভাই কৈ থাকা মোক ব্লগ কৰাটো সেইটো প্ৰব্লেম পাইছে ভাই অকণমান লোৱাটো দেখাই দিয়া লোৱাটো ভাই তুমি এয়া এফালে ৰোমান্টিক ফিল একশ্যন ৰিপুন ৰোমান্টিক মই সলনি হৈছোঁ তুমি যি কোৱা মানি ল'ম প্লিজ এবাৰ মোৰ কথা শুনা এ চৰ এটা দি থৈ যাব লাগিছিল ময়ো জানো এটি কথা তয়ো যে তেনেকুৱা কিমান জনকে ঠগিলি সঁচাই কৈ মিছা কথা